নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈ আছোঁ নগাঁৱত মহামৃত্যুঞ্জয় মন্দিৰলৈ। এয়া গোটেইকেইটা পৰিয়াল যাম এতিয়া। আমাৰ সৰু টিকলি এজনী ভতিজা। তেনেহ'লে ব'লক আপোনালোককো আমাৰ লগতে লৈ যাম। এয়া আমি আহি আছোঁ। এয়া আমাৰ টিকলি টিপনিজনী হ'ল। এতিয়া আমি পাইছোঁহি ডবকা টোল গেট। এতিয়া আমি আহি পালোহি ৰেং বেং। ৰেংবেংখন দেখাই দিয়া বা দেখাই দিব লাগিব। বহুতো ভাড়া আছে। বাইপাছ পাইছোঁহি। এতিয়া আমি হোজাইৰ পৰা আহিছোঁ কাৰণে আমি এতিয়া ৰাইট চাইড এইফালে যাম। আৰু গুৱাহাটীৰ পৰা এইটো চাইডৰ পৰা আহিলে চিধা যাব লাগিব। আৰু নগাঁও টাউনৰ ফালৰ পৰা আহিলে সেইফালৰ পৰা আহি লেফ্ট চাইডে যাব লাগিব। এতিয়া আমি বাইপাছৰ পৰা এইফালে যাম। এতিয়া আমি আছোঁ উৰিয়া গাঁও। উৰিয়া গাঁৱৰ পৰা কেইবাটাও ৰাস্তা আছে মহামৃত্যুঞ্জয় মন্দিৰলৈ যোৱা। এতিয়া আমি এইখিনি ডিভাইডাৰ নাছিল কাৰণে আমি ঘূৰি আহিলোঁ অকণমান। ঘূৰি আহি পেলাই এইফালে আহি এই ৰাস্তাটো দি যে আমি মৃত্যুঞ্জয় মন্দিৰলৈ সোমাই যাম। বহুত ধুনীয়া পৰিৱেশৰ মাজেৰে আমি ৰাস্তাৰ মাজেদি আমি আহি আছোঁ। এয়া আমি আহি পাইছোঁহি মৃত্যুঞ্জয় মন্দিৰ। এয়া আমি আজি আমাৰ গন্তব্যস্থান মহামৃত্যুঞ্জয় মন্দিৰ পালোহি। 126 ফুট উচ্চতাৰ পৃথিৱীৰ ভিতৰতে ওখ শিৱ মন্দিৰ বুলি কোৱা হয়, লিংগকায় মন্দিৰ। এয়া আহক আমাৰ লগতে আপোনালোকে দৰ্শন কৰক। তলৰ অংশ এনেকৈ চাৰিওকাষে ষ্টেপ আছে। এনেকৈ চাৰিওফালে মন্দিৰত উঠিব পাৰি। এয়া আমি মহামৃত্যুঞ্জয় মন্দিৰৰ ওপৰ ভাগ পাইছোঁহি। আৰু এতিয়া বিশাল আকাৰ 3টা খুঁটা দি পেলাই এয়া মন্দিৰৰ শিৱলিংগৰ সন্মুখকণ এনেকৈ ৰাখি থৈছে।
কিমান ডাঙৰ হয়। চাৰিওফালৰ পৰিৱেশটো বহুত ধুনীয়া। আৰু এতিয়া আমি লাহে লাহে ঘৰমুৱা হওঁ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। আৰু আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।